নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজ আৰু আসাম টিউব চেনেললৈ আপোনালোকক সকলোকে মই আকবাৰ স্বাগতম জনাইছো বন্ধুসকল আজি মই আপোনালোকক বহুত ভাল এটা ইউজফুল ফিচাৰৰ বিষয়ে ক'বলৈ গৈ আছো এই যে আপোনাৰ মোবাইলৰ ভলিউম কিটা এইকেইটাতে সকলো ৰহস্য লুকাই আছে বন্ধুসকল বহুতবাৰ এনেকুৱা হয় আমি কেতিয়াবা আমাৰ মোবাইলটো ঘৰত পাহৰি আহো কেতিয়াবা আমাৰ কাৰোবাক দেখুৱাবলগীয়া হয় আমাৰ মোবাইলটো হয়তো আমাৰ লগৰবোৰক আমি কেতিয়াবা দেখাবলগীয়া হয় কিবা কাৰণত বা আমাৰ ভণ্টি বা আমাৰ বাইদেউ বা আমাৰ মা দেউতাক আমি কেতিয়াবা মোবাইলটো কিবা কাৰণত দিবলগীয়া হয় কাৰোবাক ফোন কৰিবলৈ বা বিশেষ কাৰণে কিবা দিবলগীয়া হয় আৰু তেনে সময় যদি কোনোবাই আমাৰ হোৱাটছএপটো চেক কৰিব বিচাৰে তেতিয়াহ'লে কি হ'ব বাৰু ঠিক আছে চেক কৰিলে বাৰু ঠিক সেইখিনি মানে আপোনাৰ হোৱাটছএপটো ফ্ৰিজ হৈ যায় বা ষ্টপ হৈ যায় বা হেং মাৰি দিয়ে যদি বা সন্মুখৰ যদি আমাৰ হোৱাটছএপটো চেক কৰাৰ লগে লগে যদি বন্ধ হৈ যায় মানে ধৰি লওক হোৱাটছএপটো যদি আমাৰ কোনো কামেই নকৰে মজা লাগি যাব নহয়নে বন্ধুসকল আপোনালোকৰ ফোনটোত কোনো প্ৰব্লেম নাই এইটো এটা ট্ৰিক হয় যাৰ দ্বাৰা আপুনি আপোনাৰ মোবাইলটো ষ্টপ কৰি দিব পাৰে হেং কৰি দিব পাৰে সন্মুখখন যদি যেতিয়া আপোনাৰ মোবাইলটো চেক কৰিবলৈ বিচাৰে তেওঁ যিমান চেষ্টা কৰিলেও আপোনাৰ হোৱাটছএপটো কেতিয়াও অ'পেন কৰিব নোৱাৰিব তেন্তে বলকচোন এই ট্ৰিকটো শিকিবলৈ আমি আমাৰ মোবাইল স্ক্ৰীনলৈ যাওঁ ধৰি লওক বন্ধুসকল যদি কেতিয়াবা আমি মোবাইলটো ঘৰত পাহৰি যাওঁ বা কোনোবাই আমাৰ হোৱাটছএপটো চাব বিচাৰে তেন্তে তেওঁ চিম্পলি আমাৰ হোৱাটছএপটো অ'পেন কৰিব পাৰে আমি কাৰ লগত কথা পাতি আছোঁ কাৰ লগত কি মেছেজ কৰি চাবলৈ পাৰে তেতিয়া আমাৰ সকলো কথা ধৰা পৰি যায় আৰু আমাৰ সকলো পল খুলি যায় কিন্তু মই কি কৰি ৰাখিছোঁ মই এটা ট্ৰিক কৰি ৰাখিছোঁ চাওক ক'তো একো ক্লিক কৰিলে একো নহয় মই যিমান চেষ্টা কৰিলেও একো নহয় কাৰণ মই মোৰ হোৱাটছএপটো হোম স্ক্ৰীনত এটা স্ক্ৰীনশ্বট লগাই ৰাখিছোঁ আৰু সেইকাৰণে একো কাম কৰিব নোৱাৰে আপোনালোকে কি কৰিব লাগিব আপোনালোকে এবাৰ ভলিউম বটনটো এবাৰ ইয়াত ওপৰত টিপি দিব লাগিব আৰু এবাৰ তলত টিপি দিব লাগিব এতিয়া চাওক আমাৰ হোৱাটছএপটো আনফ্ৰিজ হৈ গ'ল এতিয়া আকৌ আমি চাৰ্ট কৰিব পাৰোঁ আকৌ চাওক এইটো মোৰ হোৱাটছএপ মই হোৱাটছএপটো টেপ কৰিছোঁ চাওক একো কামেই নকৰে আকৌ মই কি কৰিব লাগিব আকৌ মই ভলিউম বটনটো এবাৰ ওপৰত এবাৰ তলত টিপিম চাওক আকৌ ষ্টাৰ্ট হৈ গ'ল হোৱাটছএপটো মই আকৌ চাৰ্ট কৰিব পাৰোঁ সন্মুখৰজনে কি ভাবিব ইয়াৰ ফোনটো হেং হৈ গ'ল থাকিব দে ভাবিব একো কামেই নকৰে ইমান দামী ফোন হৈও বন্ধুসকল এই সকলো আপুনিও কৰিব পাৰে আপোনালোকে দেখিছে যে মই এইটো স্ক্ৰীনশ্বট লগাই থৈছোঁ আপোনালোকে বিচাৰে যদি যিকোনো স্ক্ৰীনশ্বট লগাব পাৰে আপোনালোকে এনেকুৱা স্ক্ৰীনশ্বটটো লগাই ৰাখিব পাৰে সন্মুখৰজনে ভাবিব যে ইয়াৰ হোৱাটছএপটো দেখোন লগ ইনে কৰা নাই এতিয়া মই দেখাম এইটো কেনেকৈ কৰে এই ফোনটো কেনেকৈ ওলায় আৰু কেনেকৈ লগাব পাৰে বহুত ভাল ফিচাৰ হয় বন্ধুসকল তো ভিডিঅ'টো চাই থাককচোন এইটো কৰিবৰ বাবে আপুনি এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব আপুনি গুগল প্লে ষ্ট'ৰত যাওক প্লে ষ্ট'ৰত গৈ আপুনি অপছ এপ লগ এপ্লিকেশ্যনটো ডাউনলোড কৰক ডাউনলোড কৰি কোনটো ছেটিং কেনেকৈ কৰে মই আপোনালোকক সম্পূৰ্ণ দেখাই দিম ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হয় বন্ধুসকল মই সকলো ছেটিং আপোনালোকক কৈ আছোঁ ভিডিঅ'টো অকল মন দি চাওক তো এতিয়া আমাৰ ডাউনলোড হৈ গ'ল এতিয়া এইটো অ'পেন কৰিম অ'পেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব আপুনি নেক্সট টিপি দিয়ক এতিয়া চাওক ইয়াত এটা পাছৱৰ্ড বিচাৰি আছে আপুনি ভলিউম চুইচটোৰে পাছৱৰ্ড দিব লাগিব আপুনি ভলিউম যদি ওপৰৰ ফালে টিপে পাৰে যদি ডাউন ফালে টিপিব পাৰে আপুনি মই এবাৰ তলফাল কৰিলোঁ এবাৰ ওপৰৰ ফালে টিপিলোঁ ইয়াত চাওক দুটা এৰ' ওলাই গৈছে তাৰপিছত আপুনি নেক্সট টিপি দিয়ক এতিয়া আকৌ আপুনি কনফাৰ্ম কৰক আপুনি যিটো দিছিলে সেইটোৱে আপুনি টিপক এতিয়া কনফাৰ্মত টিপি আপুনি কনফাৰ্ম কৰি দিয়ক ইয়াত আপুনি একো টিপিব নালাগে আপুনি নেক্সট কৰি দিয়ক ইয়াত এতিয়া আপোনাৰ ইয়াত কুৱেশ্যন হৈছে চিকিউৰিটি কুৱেশ্যন এটা সুধিব আপুনি যিকোনো এটা কুৱেশ্যন লৈ পেলাই আপুনি এনচাৰটো দি দিয়ক ইয়াত লিখা আছে হোৱাট ইজ দ্য নেম অফ ইয়ৰ ফেভাৰিট পেট আমাৰ কুকুৰৰ নাম জেনি মই জেনি দি দিছোঁ এতিয়া ইয়াত পাৰ্মিশ্যন খুজিছে আপুনি পাৰ্মিশ্যন দিব লাগিব ইয়াত প্ৰথমটো পাৰ্মিশ্যন আপুনি গ্ৰেণ্ট কৰক অ'কে কৰক ইয়াত চাওক কেনত লিখা আছে আপুনি ইয়াত টিপক এতিয়া পাৰ্মিশ্যন ইউজ এক্সেছ টিপি দিয়ক আপুনি য়েছ তাৰপিছত আপুনি বেক আহক এতিয়া চাওক আপোনাৰ পাৰ্মিশ্যন দিছে আকৌ ডিছপ্লে অভাৰ দ্য এপছ আপুনি গ্ৰেণ্ট কৰক এতিয়া আপুনি কেনটো অন কৰি দিয়ক এতিয়া ফিনিছ হৈ গ'ল আপোনাৰ সম্পূৰ্ণ অ'কে কৰক এতিয়া আপুনি যোনটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো আপুনি আকৌ টিপক মানে ভলিউম বটনত যোনটো আপুনি পাছৱৰ্ড দিছিলে সেইটো আপুনি টিপক এবাৰ তলত এবাৰ ওপৰত মই টিপি দিলোঁ এনেকুৱা এটা ইণ্টাৰফেচ ওলাব আপুনি ওপৰত চাওক লিখা আছে এপ লগ সেইটো আপুনি অন কৰি দিয়ক এতিয়া আপুনি আপোনাৰ হোৱাটছএপটো বিচাৰি লওক এইটো মোৰ হোৱাটছএপ মই এইটো লক কৰি লৈছোঁ এতিয়া চাওক হোৱাটছএপটোৰ ওচৰত বেক লিখা আছে আপুনি বেক টিপক ইয়াত চাওক কাষ্টম লিখা আছে কাষ্টম টিপি দিয়ক এতিয়া আপুনি এল' কৰক এতিয়া আপোনাৰ গেলেৰী শ্ব' হ'ব কিছুমানৰ গেলেৰী শ্ব' নহয় মোৰ গেলেৰী শ্ব' হোৱা নাই মোৰ ইয়াত ড্ৰাইভ ওলাইছে মই সেইকাৰণে ড্ৰাইভত ফটোখন ছেভ কৰি ৰাখিছোঁ মই ড্ৰাইভটো টিপি দিলোঁ এতিয়া আপোনাৰ যোনটো একাউণ্টত আপোনাৰ আছে আপুনি এইটো অন কৰি লওক অ'কে কৰি দিছোঁ মই তাৰপিছত আপুনি ফটোখন ছিলেক্ট কৰি লওক
এতিয়া আপুনি ধুনীয়াকৈ ফটোখন ক্ৰপ কৰি লওক। ক্ৰপ কৰা হৈ গ'ল। আপুনি এতিয়া ওপৰত ক্ৰপ লিখা তাত ক্ৰপত টিপি দিয়ক। এতিয়া আপোনাৰ এইটো এপছৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া আপুনি আপোনাৰ হোৱাটছএপটো অন কৰি চাব পাৰে। এই চাওক কেনেকুৱাকৈ ইণ্টাৰফেচটো ওলাইছে। মানুহে ভাবিব যে আপোনাৰ হোৱাটছএপটো আপুনি লগ ইন কৰাই নাই এতিয়ালৈকে বুলি। এই আকৌ চাওক, আকৌ এবাৰ দেখাই আছোঁ মই আপোনালোকক। এই চাওক, বহুত বঢ়িয়া ট্ৰিক হয় বন্ধুসকল। ইয়াৰ আগতে হয়তো আপোনালোকক কোনেও এনেকুৱা ট্ৰিক কেতিয়াও দেখুওৱা নাই। বন্ধুসকল, আপোনালোকৰ এই ট্ৰিকটো কেনেকুৱা লাগিলে? আশা কৰিছোঁ আপোনালোকে ট্ৰিকটো ভাল পালে আৰু আপোনালোকে ভৱিষ্যতে এই ট্ৰিকটো ব্যৱহাৰ কৰিব বুলি মই নিশ্চয় জানো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ দিছোঁ মই। আৰু আছাম টিউব চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক, কমেণ্ট কৰক। আজিলৈ ইমানে, ধন্যবাদ।